লাগিবই লাগিব। পঢ়ি আছে আহি গ'লো ষ্টেচন দাদাকক থবৰ কাৰণে। আৰু এয়া মানুহ একদম যাবৰ কাৰণে চব আহি ৰৈ আছেহি। সকলোৱে নিজ নিজ লক্ষ্যস্থানলৈ যাবৰ বাবে এনেদৰে আহি ৰৈ আছেহি ট্ৰেইনৰ বাবে। ক'ত যাওঁ? গুৱাহাটী 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 কোনোবাই গ'লে আহিব পাৰে। যোৱা মানুহ থাকিয়ে আহিছে, আমিহে গুচি আহিছোঁ। কিমান S7 মই দেখিয়ে নাই পোৱা। 6 এই যে দোকানে ধুনীয়াকৈ কৈছে মানে ইয়াতে পৰে বুলি এইটো হৈ গ'ল দাদাহঁতৰ ডবা আৰু সেইফালে আছে দৰ্জা। আজি যাবগৈ দুখে লাগিছে আৰু মোৰ। বাই 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 বাই। এয়া ট্ৰেইন গ'ল ষ্টাৰ্ট। কেইবা মাহৰ কাৰণেও বাই বাই। এতিয়া আমি যাওঁ ষ্টেচন খালী খালী চব গুচি গ'ল। এতিয়া গৈ আছোঁ ঘৰত। ট্ৰেইন ৰামি 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 চলো। এইখিনি আহি গ'লোঁ। এতিয়া ঘৰ আহি পাই গ'লোহি। দাদা বৌ গৈছে বৰপেটা আৰু এতিয়া আমি ঘৰত মা দেউতা মই তিনিটাৰ পৰা থাকিম আৰু অকলে অকলে। বেয়া লাগিব, একো নাই, থাকিবই লাগিব, উপায় নাই আৰু।